হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ। আপোনালোক সকলোকে অকণমানি জিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি এফালে ফুৰিবলৈ গৈ আছোঁ। আমি এতিয়া ৰাস্তাতে আছোঁ, ৰুমৰ পৰা ওলাই আহিছোঁহে। আপোনালোকৰ লগত গৈ থাকিম। এইফালে গ্লাছত মই দেই সেইজনী চাব দেই, মুখখন উলিয়াই দিম এতিয়া। সেয়া দেখিলে নহয়, আকৌ চাই থাককচোন দেই। আমি আহিয়ে আছোঁ, মানে আমি গৈয়ে আছোঁ। বস্তু এটা দেখাওঁ দেই, চাওকচোন সন্মুখৰ ফালে। ইমান ধুনীয়া লাগিছে ন ঠাইখিনি, ইমান ধুনীয়া শান্তি লাগিছে। অশান্তি যেনিবা গাড়ী মটৰৰ হৰ্ণ আছে, মই মিউট কৰি দিছোঁ, সেইকাৰণে বেছি ধুনীয়া দেখিছে। চাওকচোন ইমান ধুনীয়া ন, মন শান্ত হৈ যায়। আমি আহি পাই গ'লোহি। এতিয়া আমি পাইছোঁহি লখৰা এইখিনিতে অলপমান মানে মেলা নিচিনা হৈ আছে, বাণিজ্য মেলা নিচিনা হৈ আছে। তাকে চাবলৈ আহিলোঁ। ৰুমত থাকিনো কি কৰিম বুলি এনেই অকণমান ওলাই অহাও হ'ল আৰু এইবিলাক চোৱাও হ'ল। চাওকচোন ইমান ধুনীয়া কালাৰফুল ন। আৰু ইফালে আছে চাবচোন যে মই দেখাই দিম আপোনালোকক, ধুনীয়া বস্তুবোৰ আছে, ভাল লগা বস্তুবোৰে আছে। জীৱ আৰ্টৰ খেলা বস্তু আছে, ফুলি চানগ্লাছৰ পৰা আদি কৰি ঘড়ী চব পাব। এইবোৰ ফুলি যে দেখিছে, যিটোৱে নলয় কিয় সকলোবোৰ 20 টকা মাত্ৰ। মই বাৰু ল'লোঁ ফুলি এযোৰ তাৰ পৰাই, এযোৰহে লৈছোঁ, বেছিকৈ লোৱা নাই, কিন্তু ইমান বেছি দৰকাৰ নাই যিহেতু। ইফালে চব কালাৰফুল কাপ, সেই সকলোবোৰ কাপেই 100 টকা। আৰু ডাঙৰ যিবোৰ কাপ পায়, কফি কাপ, সেইবোৰ 50 টকা। ইয়াতে আছে পাৱেলৰ পৰা আদি কৰি সকলোবোৰ আছে, ফুলি চুলি আছে, চেইন আছে। আৰু ইফালে হৈছে আচাৰ, বিভিন্ন ধৰণৰ আচাৰ। চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ন। লগতে জিমেনাহঁতৰ ফেভৰেট ঠাই, খেলনা বস্তু, গোটেই গাড়ী চকৰি কিবা কিবি বহুতো আছে। ইফালে আছে আমাৰ আগতে সৰুতে ভাল পোৱা বস্তুবোৰ, মানে চকৰি, যিটো আমি সৰুতে খুব ভাল পাইছিলোঁ, খেলিছিলোঁ ন। যোনে খেলিছিলে নাই দেই, ক'বচোন চকৰিত উঠিছিলে নাই, ক'ব দেই কমেণ্ট ছেকশ্যনত জনাই দিব আপোনালোকে। ইফালে আছে খানা পিনা বস্তু, সেইবিলাকে আৰু। মেলাখন ইমান বেছি ডাঙৰ নহয় যদিও ভাল লাগিল সময়কণ গৈ। চাওকচোন কিমান ধুনীয়া কালাৰফুল খেলা বস্তু। জিঅ' মাইনাক যে পগলা হৈ গৈছিলে, কোনটো ল'ব নল'ব, তাই নাহে দোকানৰ পৰা। আৰু লগত আছে ৰিং। এইটো ৰাতিৰ পৰিৱেশ, ৰাতি মানে আমি গৈ পাওঁতেতো সন্ধিয়া হৈছিলেহে, আবেলি হৈ আছিলে। তাত অলপমান ঘূৰাৰ পিছতে সন্ধিয়া হ'ল। এতিয়া চাওকচোন ৰাতিৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে দেখিবলৈ। গোটেই যেতিয়া লাইট দিলে বহুত বেছি ধুনীয়া দেখিবলৈ হৈ গ'ল। মই মিউট কৰি দিছোঁ কিয়নো বহুত হাই ভলিউমত মানে গান লগোৱা হৈ আছে। ইফালে আমাৰ অকণমানি জিও। ভিডিঅ'টো ইমানেই, যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।